নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায় অসমৰ ইতিহাস প্ৰাক ঐতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। হ'ব, গতিকে যিসকলে ভিডিঅ'টো চাই আছা ভিডিঅ'টো শেষলৈকে চাই যাবা। লগতে তোমালোকে অনুশীলনীৰ যিবিলাক প্ৰশ্ন সেইবিলাক বহীত লিখাৰ ব্যৱস্থা কৰিবা। হ'ব, চোৱা, 1 নম্বৰ কুৱেশ্যন কি দিয়া আছে, একোটাকৈ বাক্যত উত্তৰ দিয়া। হ'ল, ক নম্বৰ কি দিয়া আছে, প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি? চাবা কি হ'ব, প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম প্ৰাগজ্যোতিষপুৰ। এইটো আছিল ক নম্বৰটোৰ এনচাৰ। হ'ল, খ নম্বৰ কি দিয়া আছে, ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি লিখা আছে? এইটো খ নম্বৰ চাবা। ৰামায়ণত কুশ ৰজাৰ পুত্ৰ অমৰুদৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি লিখা আছে। এইটো হ'ব খ নম্বৰটোৰ এনচাৰ। হ'ল, এইটো আছিল খ নম্বৰটোৰ এনচাৰ। হ'ল, এবাৰ চোৱা গ নম্বৰটো কি দিয়া আছে, কৰতোৱা নদীখন বৰ্তমান কোন দেশৰ অন্তৰ্গত? চাবা কি দিছোঁ মই, কৰতোৱা নদীখন বৰ্তমান বাংলাদেশৰ অন্তৰ্গত। এইটো আছিল গ নম্বৰটোৰ এনচাৰ। কৰতোৱা নদীখন বৰ্তমান বাংলাদেশৰ অন্তৰ্গত। খ নম্বৰ কি দিয়া আছে, কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোমাজত অৱস্থিত বুলি কোনখন গ্ৰন্থত উল্লেখ আছে? চাবা, কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সোমাজত অৱস্থিত বুলি কালিকা পুৰাণত উল্লেখ আছে। হয়, এইটো খ নম্বৰটোৰ আছিল এনচাৰ। এইটো লিখি ল'বা। ঙ নম্বৰ দিয়া আছে যে ৰতি দেৱী কোন? হয়, চোৱা কি হ'ব, ঙ নম্বৰ এনচাৰ, ৰতি দেৱী হ'ল কামদেৱৰ ঘৈণীয়েক। হ'ল, এইটো আছিল ঙ নম্বৰটোৰ এনচাৰ। ৰতি দেৱী হ'ল কামদেৱৰ ঘৈণীয়েক। এবাৰ চোৱা 2 নম্বৰ কুৱেশ্যন কি দিয়া আছে, প্ৰাগজ্যোতিষপুৰ শব্দৰ অৰ্থ কি? 2 নম্বৰ কুৱেশ্যন চোৱা, এনচাৰটো মই ইয়াত দি দিছোঁ। প্ৰাগ শব্দৰ অৰ্থ হ'ল পূব, জ্যোতিষ মানে গ্ৰহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন, আৰু পুৰ মানে নগৰ, অৰ্থাৎ প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ। হ'ল, এইটো আছিল 2 নম্বৰটোৰ এনচাৰ। লিখি ল'বা এইটো। হ'ব, এবাৰ পিছত 3 নম্বৰ চোৱা, এবাৰ কি দিয়া আছে, অসম নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত আগবঢ়োৱা। 3 নম্বৰ চাবা। চোৱা, অসম নামৰ উৎপত্তিৰ সম্পৰ্কে থকা দুটি মত ক্ৰমে 1 নম্বৰ, 1228 চনত টাই আহোম জাতিৰ এদল লোকে কামৰূপলৈ আহিছিল। পৰৱৰ্তী সময়ত কামৰূপৰ শাসনভাৰ আহোমসকলৰ হাতলৈ গৈছিল। আহোমসকলে শাসন কৰিছিল বাবে তেওঁলোকৰ নামানুসৰি কামৰূপৰ নাম অসম হৈছিল। হ'ল, এইটো আছিল 1 নম্বৰ। 2 নম্বৰ কি দিয়া আছে, কোনো কোনো পণ্ডিতৰ মতে আকৌ কামৰূপ ৰাজ্য পৰ্বত পাহাৰেৰে ভৰা অসমান ৰাজ্য, সেইবাবে ইয়াৰ নাম অসম হ'ল। এইটো হ'ব 2 নম্বৰ। হ'ল, এই দুটি মতৰ বাবে কি হৈছিল, অসম নামৰ উৎপত্তিৰ সম্পৰ্কে এই দুটি মত আছে আমাৰ কিতাপত। হয়, লিখি ল'বা এই দুটি মত। হ'ল, এবাৰ চোৱা 4 নম্বৰ কি দিয়া আছে, প্ৰাচীন কামৰূপ ৰাজ্যক কেইভাগত ভাগ কৰা হৈছে? ভাগকেইটা কি কি? ভাগকেইটাৰ বিস্তৃতি উল্লেখ কৰা। এইটো আছিল 4 নম্বৰটো কুৱেশ্যন। চাবা 4 নম্বৰ, প্ৰাচীন কামৰূপ ৰাজ্যক 4টা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা ক্ৰমে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সৌমাৰপীঠ। হয়, 1 নম্বৰ যিহেতু আমাক কি কৈছে, এইকেইটাৰ বিস্তৃতি লিখিব দিছে। হয়, চাবা, ৰত্নপীঠ কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ। 2 নম্বৰ কামপীঠ সোণকোষ নদীৰ পৰা ৰূপহী নদীলৈ। 3 নম্বৰ স্বৰ্ণপীঠ ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ। 4 নম্বৰ সৌমাৰপীঠ ভৰলী নদীৰ পৰা দিকৰাই বা দিক্ৰং নদীলৈ। এইকেইটা আছিল 4 নম্বৰটোৰ এনচাৰ। লিখি ল'বা। হ'ব, এইকেইটা আছিল 4 নম্বৰটোৰ এনচাৰ। এইটো লিখি ল'বা। হ'ল,
এবাৰ চোৱা এইটো অনুশীলনী এইকেইটা কুৱেশ্যন আছিল আমাৰ হয় ইয়াৰ পিছত চোৱা এই অধ্যায়টিৰে আৰু অনুশীলনী আছে হয় গতিকে ছেকেণ্ড অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আমি এই ভিডিঅ'টোতে আলোচনা কৰিম চাবা কি 1 নম্বৰ কি দিয়া আছে দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি ক নম্বৰ চাবা কি হ'ব দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম মহিৰংগ দানৱ খ নম্বৰ কি দিয়া আছে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি চোৱা কি হ'ব নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ভৌম বংশ হয় এবাৰ চোৱা গ নম্বৰ কি দিয়া আছে প্ৰাগজ্যোতিষ ৰাজ্যত কোন গোষ্ঠীৰ লোকসকলক কিৰাত বুলি কোৱা হৈছিল চোৱা প্ৰাগজ্যোতিষ ৰাজ্যত মংগোলীয় গোষ্ঠীৰ বড়ো লোকসকলক কিৰাত বুলি কোৱা হৈছিল এইটো আছিল গ নম্বৰটো এনচাৰ লিখি ল'বা হ'ব খ নম্বৰ কি দিয়া আছে চোৱা ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পক্ষ লৈ যুদ্ধ কৰিছিল চোৱা কি হ'ব ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল এইটো আছিল খ নম্বৰটোৰ এনচাৰ ঙ নম্বৰ কি দিয়া আছে চোৱা যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম কি ঙ নম্বৰ কুৱেশ্যন চোৱা কি হ'ব যুধিষ্ঠিৰৰ অশ্বমেধৰ যজ্ঞৰ ঘোঁৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম বজ্ৰদত্ত হয় এইটো আছিল ঙ নম্বৰটোৰ এনচাৰ লিখি ল'বা এইকেইটা এবাৰ চোৱা 2 নম্বৰ কুৱেশ্যন কি দিয়া আছে অসুৰ উপাধিধাৰী দানৱ বংশীয় 3জন ৰজাৰ নাম লিখা চোৱা 2 নম্বৰ কি আছিল অসুৰ উপাধিধাৰী দানৱ বংশীয় 3জন ৰজা হতকাসুৰ সম্বৰাসুৰ আৰু ৰত্নাসুৰ এইটো হ'ব 2 নম্বৰৰ এনচাৰ হ'ল এবাৰ চোৱা 3 নম্বৰ কি দিয়া আছে চমু টোকা লিখা কি দিয়া আছে ক নম্বৰ মহিৰংগ দানৱ খ নম্বৰ নৰকাসুৰ আৰু গ নম্বৰ দিয়া আছে ভগদত্ত ইহঁতৰ ওপৰত আমাক কি লিখিব দিছে চমু টোকা চাবা 3ৰ ক নম্বৰ চোৱা মহিৰংগ দানৱ প্ৰাগজ্যোতিষত ৰাজত্ব কৰা দানৱ বংশৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ গুৱাহাটী মহানগৰৰ পৰা দক্ষিণ দিশেৰে গৈ 7 মাইল দূৰত শ্বিলং গুৱাহাটী পথৰ দাঁতিত মৈৰংগ পৰ্বত নামৰ এখন পাহাৰ আছে এই মৈৰংগ পৰ্বতৰ নাম মহিৰংগ দানৱৰ নামানুসৰি হোৱা বুলি পণ্ডিতসকলে অনুমান কৰে এইটো হ'ব 3ৰ ক নম্বৰ এইটো চমু টোকা লিখি ল'বা মহিৰংগ দানৱৰ ওপৰত হয় খ নম্বৰ কি দিছিল আমাক নৰকাসুৰ চোৱা নৰকাসুৰ বৰ প্ৰবল প্ৰতাপী ৰজা আছিল এওঁৰ বংশটোৰ নাম আছিল ভৌম বংশ নৰকাসুৰৰ ৰাজ্যৰ সীমা পশ্চিমে কৰতোৱা নদীৰ পৰা পূবে দিক্কৰ বাখিনীলৈ বিয়পি আছিল গুৱাহাটী নীলাচল পাহাৰত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মন্দিৰলৈ উঠা আলিবাটটো নৰকাসুৰে নিৰ্মাণ কৰিছিল এইটো হ'ব নৰকাসুৰৰ ওপৰত চমু টোকা তোমালোকৰ মই এতিয়া কম বাক্যতে লিখি দিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় হ'ব এইটো আছিল খ নম্বৰ হ'ব ইয়াৰ পিছত কি দিয়া আছে তোমালোকৰ গ নম্বৰ দিয়া আছিল ভগদত্ত হয়নে চোৱা ভগদত্ত কি দিছোঁ মই নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ভগদত্ত প্ৰাগজ্যোতিষৰ ৰজা হৈছিল ভগদত্ত জীয়েক ভানুমতীক জ্যেষ্ঠ কৌৰৱ দুৰ্যোধনে বিয়া কৰাইছিল ভগদত্তই জীয়েক ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে গুৱাহাটীত থকা দীঘলী পুখুৰীটো খন্দাইছিল মহাভাৰতত বৰ্ণিত আছে যে কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই বিৰাট সৈন্যবাহিনী লৈ কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল হয় এইটো আছিল গ নম্বৰটোৰ চমু টোকা ভগদত্তৰ বিষয়ে হয় এইটো লিখি ল'বা হ'বনে এইটো লিখি ল'বা গতিকে যিসকলে ভিডিঅ'টো চাই থাকিলা ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা হ'ব লগতে যদি কিবা সুধিব লগা কুৱেশ্যন আছে তোমালোকে মোক কমেণ্ট কৰি জনাবা লগতে প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা
হ'ব